হেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। কিছুদিন আগত আমি দৰ্শন কৰিবলৈ গৈছিলোঁ নলবাৰীৰ বালিলেচাত থকা শ্ৰী শ্ৰী কালী দেৱালয়। বালিলেচাৰ কালী দেৱালয় হৈছে প্ৰায় ৩০০ বছৰ পুৰণি এখন জাগ্ৰত শক্তিপীঠ। ভক্তই শুদ্ধ চিত্তে ইয়াত চাকি এগছি জ্বলাই মনেৰে কিবা বিচাৰিলে মনোবাঞ্ছা নিশ্চয় পূৰণ হয় বুলি বহুতৰে বিশ্বাস। খুব এটা ধুনীয়া পৰিৱেশ, আহি বহুত ভালে লাগিছে। মোৰ পিছমে দেখা পাইছে বালিলেচা গাঁৱত অৱস্থিত শ্ৰী শ্ৰী কালী দেৱালয়। ধলু ধলু গলু গলু ধলু ধলু। Aisyah. Hah? Bola, tuh awal lagi. Papa. এই শক্তিপীঠখনৰ চমু ইতিহাস ক'বলৈ গ'লে এনেধৰণৰ হ'ব। 18 শতিকাৰ প্ৰথমৰ ফালে আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই নলবাৰী জিলাৰ বালিলেচা গাঁৱত এই মন্দিৰটো নিৰ্মাণ কৰিছিল। কোৱা হয় যে ইয়াত এটা বিষ্ণুদৌল আৰু এটা শিৱদৌলো আছিল। পিছে 1897 চনৰ প্ৰবল ভূঁইকোপে সকলোবোৰ ধ্বংসস্তূপত পৰিণত কৰি তোলে। তাৰেই স্বাক্ষৰ স্বৰূপে থাকি গ'ল মাটিৰ তলত প্ৰায় 80% পোত খাই থকা এই দৌলটোৰ চূড়াটো। পূজা অৰ্চনা কৰাৰ পিছত মন জোৰাবলৈ আহিলোঁ মন্দিৰৰ সমীপতে থকা বিশাল পুখুৰীটোৰ পাৰলৈ। পিৰানা নহয় কেইটা। আপোনালোকেও যদি কেতিয়াবা আহে তেতিয়াহ'লে পুখুৰীটোৰ বাসিন্দা কাছ আৰু মাছবোৰক এবাৰ হ'লেও লগ কৰি যাব দেই, খুবেই ভাল পাব আপোনালোকেও। প্ৰায় আটপুৰা মাটি আগুৰি আছে পুখুৰীটোৱে, য'ত বহু কেইবিধ মাছ, কাছ আৰু অন্যান্য জীৱই ঘৰ পাতিছেহি।
आजा 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 Mi Ma Mu Oh, bahasa. Itu nomor koordinat. Itu di bisa kami bisa beda. Asal Sabay bar mo ki ho Lagad si. Sa teman. Puro Ay, rock. অসমৰ প্ৰতিখন গাঁও প্ৰতিটো চুবুৰীতে সৌন্দৰ্য ঠাহ খাই আছে বালিলেচা গাঁওখনো কোনো ফালৰে পৰাই পিছপৰা নহয় প্ৰতিটো পৰিয়াল ধন ধানেৰে সমৃদ্ধ দেখিছোঁ খেতিপথাৰ নদন বদন সদায় এইদৰে থাকক বালিলেচাৰ পৰিৱেশ শেষত মন্দিৰৰ কৰ্তৃপক্ষলৈ এটাই অনুৰোধ জনালোঁ পুখুৰীটোত দৰ্শনাৰ্থীসকলে যেনিয়ে তেনিয়ে আৱৰ্জনা নিক্ষেপ কৰিছে কৰ্তৃপক্ষই এই দিশটোত বিশেষভাৱে কাণসাৰ দিয়ে যেন নহ'লে মানুহবিলাকৰ এই আৱৰ্জনা পেলোৱাৰ অশৃংখল অভ্যাসে দেৱালয়খনৰ গৰিমা ম্লান কৰাত বেছি সময় নল'ব